হেল্ল' গাইজ, চাওক বানপানী মানে বৰষুণৰ পানীৰ কি অৱস্থা কৰি পেলাইছে আমাৰ ঘৰত। পানীবোৰ ওলাই যাব পৰা কোনো ব্যৱস্থা নাই। চাওক এনেদৰে কেনেকুৱা অৱস্থা কৰি পেলাইছে। এয়া ফুলৰ টাববিলাক উটি আছে, পানীত উপঙি আছে চব। গেটৰে এনেকৈ পানী আহিছে, চাওক কেনেকুৱা অৱস্থা হৈছে। আৰু গেটখন আধা মানলৈকে ডুব গৈছে। এয়া আপোনালোকক দেখাইছোঁ চাওকচোন অৱস্থা। গোটেই এৰিয়াটো, গোটেই কম্পাউণ্ডটো পানীত, আনকি গাড়ীখনো এনেকৈ পানীত আধা ডুব গৈ আছে। ওলাই যাব পৰা কোনো ব্যৱস্থাই নাই পানীৰ। চাওকচোন আপোনালোকে, গাড়ীখনো আধা ডুব গৈছে, প্ৰায় এক আঁঠু পানী। এই পানীৰ ওলাই যাবৰ কাৰণে কোনো ব্যৱস্থা নকৰাৰ কাৰণে আধালৈকে, এক আঁঠুলৈকে পানী হোৱা বুলি ক'ব লাগিব। চাওক গেটখন প্ৰায় ডুবি গৈছে। চাওকচোন আপোনালোকে কেনেকুৱা, চাওক গোটেই অৱস্থা ভৰি পৰিছে। ৱালৰ আধালৈকে পানী আহিছে, গোটেই ৰাস্তাৰ পৰা পানী আহি এনেদৰে ভৰ্তি হৈ গৈছে। এয়া হৈছে ঘৰৰ অৱস্থা, গুৱাহাটীৰ ঘৰৰ এয়া অৱস্থা। এয়া চাওক, মোৰ ফুলৰ টাববিলাক এনেদৰে পানীত বৰ্তমান উপঙি আছে। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।